হে গাইছ, আজি মই ৰাস চাবলৈ আহিছোঁ আৰু এয়া ৰঙীয়া ৰাস হয়, ৰঙীয়া তৰংগী বুলি কয়। এতিয়া ভিতৰলৈ গৈ দেখুৱাই আছোঁ বাৰু। আৰু ইয়াত ভগৱান শ্ৰী বিষ্ণুক বনাইছে লাইটেৰে, চাওক। এবাৰ গৈ চাই দেখুৱাই আছোঁ বাৰু। আৰু চাওক মানুহ কিমান মানুহ হৈছে, আৰু ছাইডতো আছে। আৰু এচত প্ৰভু ৰামচন্দ্ৰকো বনাইছে, ৰাম মন্দিৰ। এতিয়া বলক অলপমান মূৰ্তি চাওঁ। আৰু এয়া বৃন্দাবনত প্ৰভু শ্ৰীকৃষ্ণই বাঁহী বজাই আছে, চাওক। এতিয়া আগফালে গৈ থাকোঁ বাৰু।
গাইজ এতিয়া আমি বাণিজ্য মেলালৈ আহিলোঁ আৰু মানুহ চাওক ইমান মানুহ হৈছে আৰু কাষত এইবোৰ হোটেল দিছে হোটেল আছে এই চাইডে আৰু এইফালে আৰু কিবা কিবি দোকান আছে ইয়াত আজি ফাংচনো আছে এতিয়া মেলাৰ ভিতৰলৈ যাই থাকোঁ আৰু মেলাৰ ভিতৰলৈ আহিলোঁ আৰু ইয়াতে কৰিছে दुश्मन तू मेरा वही मेरा दुश्मन अंदर में है এতিয়া মেলাৰ পৰা ওলাই আহিলোঁ আৰু চাওক এইবোৰ দোকান দিছে কিবা কিবি এতিয়া অলপ আলু পাপৰি চাট খাই লওঁ আলু পাপৰি চাট ধুনীয়াকৈ খাই লওঁ বাৰু মই খাই লৈ লগ পাই আছোঁ ইয়াত আৰু এখন বাণিজ্য মেলা আছে এতিয়া তাত সোমাই যাওঁ ইয়াত মানে দোকানেই আছে অকল বেলেগ নাই বাৰু মানুহ বহুত হৈছে আজি এতিয়া অলপ মিঠাই ল'লে আজিলৈ ভিডিঅ'টো মানে নেক্সট ভিডিঅ'ত আকৌ লগ পাম বাই বাই